শ্ৰদ্ধেয় ৰাইজ, কৰোনা ভাইৰাছৰ মহামাৰী সম্পৰ্কে আমি সকলোৱে ইতিমধ্যে অৱগত হৈছোঁ। আজি বিশ্বব্যাপী কৰোনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত আমি কোনেও নুই কৰিব নোৱাৰিম যে কৰোনা ভাইৰাছে গোটেই বিশ্বত যে ত্ৰাস সৃষ্টি কৰা নাই, এইটো কেতিয়াও নুই কৰাৰ কথা নহয়। আজি উন্নত দেশ আমেৰিকা, ইটালী, ইংলেণ্ড, চাইনা সকলো দেশ এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা তেওঁলোকে কিন্তু হাত সাৰিব পৰা নাই, সকলোৱে বিপদত পৰিছে। গতিকে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 21 দিনীয়া লকডাউন ঘোষণা কৰিছে। ভাৰতবৰ্ষৰ জনসাধাৰণে লকডাউন মানি চলি আছে। আমাৰ অসমবাসী জনসাধাৰণেও লকডাউন মানি আছে। কিন্তু দেখা গৈছে যে একাংশ লোকে চৰকাৰৰ এই আহ্বানক তেওঁলোকে ভেঙুচালি কৰি ৰাজপথত ওলাই অহা বা বিভিন্ন বজাৰ বা বিভিন্ন ৰাজহুৱা জাগাত তেওঁলোকে সমাগম কৰা দেখা গৈ আছে, যাৰ দ্বাৰাই নেকি এই মহামাৰীৰ দ্বাৰাই আমি যে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ম, সেইটো কিন্তু আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। গতিকে আমি আহ্বান কৰোঁ যে কোনো জনসাধাৰণেই এই সময়ত চৰকাৰৰ যি আহ্বান, সেই আহ্বানক কোনো কাৰণতেই অমান্য কৰিব নালাগে। আমি সকলোৱে এই লকডাউনৰ যিখিনি নীতি নিয়ম, গোটেইখিনি নীতি নিয়ম মানি চলা উচিত। আৰু বিশেষভাৱে আমি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আপোনালোকে কোনেও এই লকডাউনৰ সময়খিনিত ঘৰৰ পৰা নোলাব, ৰাজপথলৈ নাযাব। দেখা গৈছে একাংশ যুৱকে আৰু একাংশ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে চৰকাৰৰ এই আহ্বানক তেওঁলোকে ভেঙুচালি কৰি ৰাজপথলৈ ওলাই যোৱা বা বজাৰত গৈ তেওঁলোকে চাহৰ দোকান আড্ডা মৰা বা তেওঁলোকে খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ নামত ভিৰ কৰা দেখা গৈ আছে। এই কৰোনা ভাইৰাছৰ যিহেতু এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিষেধক দৰৱ আৱিষ্কাৰ হোৱা নাই, গতিকে এই কৰোনা ভাইৰাছৰ এই মহামাৰীৰ পৰা, এই ভয়াৱহতাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে সামাজিকভাৱে আমি দূৰত্ব মেইনটেইন কৰি চলিব লাগিব, ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি চলিব লাগিব। গতিকে চৰকাৰৰ যি আহ্বান, এই আহ্বানক আমি সকলোৱে সন্মান জনোৱা উচিত। আমি সকলোৱে ঘৰত থাকি নিজকে সুৰক্ষা কৰাৰ লগতে অসমখনক সুৰক্ষা কৰাৰ আমি দায়িত্ব ল'ব লাগিব। কোনেও আমি হাটে বজাৰে ওলাই আহিব নালাগিব। যিখিনি প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে, সেই নীতি নিয়ম মানি আমি এদিন ওলাই গৈ আমি এসপ্তাহ 10 দিনৰ বজাৰ আমি কৰি ল'ব লাগিব। কোনেও আমি ওলাই যাব নালাগে। আৰু মই পুনৰাই ধৰ্মীয় সংখ্যালঘু সমাজৰ যুৱকক আৰু কিছুসংখ্যক আমাৰ সাধাৰণ জনতাক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে যিসকলে এই চৰকাৰৰ আহ্বানটোক মানি থকা নাই, আপোনালোকক আমি কাটৰভাৱে অনুৰোধ কৰিছোঁ, কোনেও যাতে এই চৰকাৰৰ আহ্বানক আপোনালোকে কোনেও যাতে ভংগ নকৰে, সকলোৱে ঘৰত থাকিবৰ কাৰণে যত্ন কৰক, ওলাই নাহিব। আৰু এই ক্ষেত্ৰত আমি চৰকাৰক কওঁ যে চৰকাৰে কঠোৰ হৈছে, লকডাউন কাৰ্যকৰী কৰাৰ নিমিত্তে কঠোৰ হৈছে। আমি চৰকাৰক আহ্বান কৰোঁ যে যদি কোনো ঠাইত কোনো লোকে চৰকাৰৰ এই আহ্বানক ভেঙুচালি কৰে, অযথাই কোনো কাৰণ নোহোৱাকৈ ৰাজপথলৈ ওলাই আহে বা বিভিন্ন বজাৰ বা হাটত যায়, তেতিয়াহ'লে আমি চৰকাৰক আহ্বান কৰোঁ চৰকাৰে যিমানখিনি কঠোৰ হৈছে তাতকৈ আৰু অধিক কঠোৰ হৈ ৰাইজক যিকোনো মূল্যৰ বিনিময়ত লকডাউন কাৰ্যকৰী কৰাত তেওঁলোকে আগবাঢ়ক। আমি সকলোৱে চৰকাৰক সহযোগ কৰি গৈ থাকিম। কোনো কাৰণতেই অসমবাসী জনসাধাৰণক এই কৰোনা ভাইৰাছৰ এই মহামাৰীৰ দ্বাৰাই আমি আক্ৰান্ত কৰিব দিব নোৱাৰোঁ। গতিকে এতিয়ালৈকে আমাৰ সৌভাগ্য, অসমত এতিয়ালৈকে এজন লোকৰ গাতো কৰোনা ভাইৰাছ দেখা পোৱা হোৱা নাই। গতিকে এইটো আমাৰ সকলোৰে, অসমৰ বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা, বিভিন্ন লোকৰ, আমাৰ অসমবাসী জনসাধাৰণৰ কাৰণে সৌভাগ্যৰ বিষয়। গতিকে আমাৰ ভুলৰ কাৰণে আমি অযথাই ৰাজপথত ঘূৰি ইজনে সিজনৰ লগত মিলা মিছা কৰি ভিৰ কৰি আমাৰ ভুলৰ কাৰণে যদি আকৌ আমি অসমবাসী জনসাধাৰণ বিপদত পৰিব নালাগে, তাৰ কাৰণে আমি সকলোকে আহ্বান কৰিছোঁ। আমি আশাবাদী সকলো জনসাধাৰণে মানিব। আৰু বিশেষভাৱে ধৰ্মীয় সংখ্যালঘু সমাজৰ যুৱ সমাজ, ধৰ্মীয় সংখ্যালঘু সমাজৰ একাংশ লোক যিসকলে পথত ওলাই আহি আছে, যিসকলে হাটে বজাৰে গৈ অযথাই ভিৰ কৰি আছে, সেইসকল লোকেও আমাৰ এই আহ্বানক তেওঁলোকে
সঁহাৰি জনাব তেওঁলোকে আজিৰ পৰা কোনো কাৰণতেই ঘৰৰ পৰা নোলাব সকলোৱে নিজৰ ঘৰত আবদ্ধ হৈ থাকিব নিজকে সুৰক্ষা কৰিব লগতে আমাৰ অসমখনক সুৰক্ষা কৰিব ভাৰতবৰ্ষখনক সুৰক্ষা কৰিব এই পণ তেওঁলোকে সকলোৱে গ্ৰহণ কৰিব বুলি আমি আশাবাদী আৰু এই ক্ষেত্ৰত আমি চৰকাৰকো অতি আহ্বান কৰিব বিচাৰোঁ যে আমাৰ যিসকল লোক দিন হাজিৰা কৰি খায় শ্ৰমজীৱী বা যিসকল লোক ক্ষুদ্ৰ ব্যৱসায়ী বা যিসকলে দিনৰ খাদ্য দিনত যোগাৰ কৰিছিল তেওঁলোকক চৰকাৰে অতি শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা খাদ্য সামগ্ৰী ঔষধ ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব লাগে বুলি আমি চৰকাৰক দাবী জনাইছোঁ গতিকে আমি পুনৰাই সকলোকে আহ্বান কৰোঁ যাতে কোনেও আমি ঘৰৰ পৰা ওলাই নাহোঁ কোনেও আমি ভিৰ নকৰোঁ কোনেও আমি হাটে বজাৰে অযথাই গৈ আড্ডা নামাৰোঁ আমি কোনো লোকেই চৰকাৰৰ এই লকডাউনৰ সিদ্ধান্তক আমি অমান্য নকৰোঁ আমি সকলোৱে মিলি ভাৰতবাসীয়ে আমি অসমবাসীয়ে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে এই মহামাৰীৰ পৰা ৰক্ষা পাবৰ কাৰণে সকলোৱে একত্ৰিত হৈ আমি নিজৰ ঘৰত আমি সকলোৱে আমি আবদ্ধ হৈ থাকিম আৰু সকলোৱে নিজৰ পৰিয়ালৰ আত্মীয় স্বজনক আমি কম আমাৰ বন্ধু বান্ধৱীসকলক কম যাতে কোনেও ঘৰৰ পৰা ওলাই নাযায় যেতিয়ালৈকে চৰকাৰে ঘোষণা নকৰিব তেতিয়ালৈকে আমি সকলোৱে আবদ্ধ হৈ থাকিম ধন্যবাদ